এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল লগতে মোৰো ভাল আৰু নতুন ভিডিঅ' সৈতে মোৰ চেনেলক পুনৰবাৰ স্বাগতম জনাইছোঁ MC ফুড এণ্ড ডেইলি ব্লগলৈ আৰু আজি বনাব লৈছোঁ ধুনীয়াকৈ নিৰামিষ যেহেতু আজি শনিবাৰে মই পূৰা নিৰামিষ খাওঁ সেইকাৰণে এইবোৰ নিৰামিষকৈ বনাওঁ আৰু মাহঁতে বনাইছিলে মাংস যেহেতু আজি শনিবাৰ নাখাওঁ মাছ মাংস তো আজি নিৰামিষ কি বনাওঁ আপোনালোকক দেখাই থাকিম তো চাই থাকিব সেইকাৰণে ভিডিঅ'টো আৰু শেষত ক'বলৈ নাপাব ভিডিঅ'টো চাই কেনেকুৱা পাইছে আৰু যদি ভাল লাগে আপোনালোকে মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব দিয়ে আৰু যিহেতু ভিডিঅ'টো ডেইলিকৈ দিম বুলি ভাবিছোঁ এতিয়াৰ পৰা তো সেইকাৰণে ডেইলি ভিডিঅ' দি আছোঁ আৰু আপোনালোকে চাবলৈ নাপাহৰিব দেই আৰু যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিবচোন ভিডিঅ'বোৰ যদি বেছি ভাল লাগে আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো তো বলক এতিয়া কিটচেনলৈ বুটৰ দালি আছিলে তাকে বোলো তিয়াই থৈছিলোঁ 2 ঘণ্টামান টাইম আৰু এইখিনি এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম আৰু আদা আৰু জলকীয়া দিছোঁ বাকী একো দিয়া নাই পিঁয়াজো দিয়া নাই নহৰু দিয়া নাই যিহেতু আজি নিৰামিষ কিছুমানে পিঁয়াজ নহৰু দুটা খায় নিৰামিষ হ'লে মই কিন্তু নাখাওঁ সেইকাৰণে আৰু আদা আৰু অকণমান জলকীয়া দিছোঁ তাতেই আৰু পেষ্টখিনি হোৱাৰ পিছত মই আৰু টমেটো দুটা কাটিলোঁ দুটা জলকীয়া দিলোঁ আৰু আদা বেছিকৈ জ্বলা নাখাওঁ যিহেতু অকণমান জ্বলা দিছোঁ আৰু এতিয়া পেষ্টখিনি হৈ যোৱাৰ পিছত নিমখ আৰু হালধি দি ধুনীয়াকৈ বোলো অকণমান জিৰা পাউডাৰটো দি ভালদৰে এইখিনি সানি লৈছোঁ সানি লৈ বৰা বনাই ল'লোঁ আৰু পটল কেইটামানো কাটি ল'লোঁ মই বোলো দালিৰ লগত মিলাই অকণমান পটলৰো বৰা বনাই ল'ম লগতে ধুনীয়াকৈ গ্ৰেভিখিনি দি দিম আৰু গ্ৰেভিখিনি হ'বলৈ অকণমান তেল দিলোঁ তেলখিনি বাচি যোৱা তেলখিনিত আৰু অকণমান তেল দিলোঁ দি কেনে ধুনীয়াকৈ শুকান জলকীয়া তেজপাত লগতে পাঁচফোৰণ কেইটামান দিলোঁ দি আৰু এতিয়া গ্ৰেভি কৰি থৈছিলোঁ যে সেইখিনি দি দিলোঁ পেষ্টখিনি দি নিমখ হালধি দি দিলোঁ আৰু কাজু আৰু আলমণ্ডৰ এটা পেষ্ট বনোৱা আছিলে মানে মাইনা খোৱা যে তাৰে বোলো 1 চামুচ দি দিওঁ ধুনীয়াকৈ দি দিলোঁ আৰু অকণমান চেনি দি দিলোঁ আৰু জিৰা আৰু অকণমান টমেটো চচ দি ভালদৰে মছলাখিনি ভাজি লৈছোঁ আৰু এতিয়া মছলাখিনি ভাজা হোৱাৰ পিছত মই গৰম পানী দিছোঁ আৰু অলপমান উতলাৰ পিছত মই দি দিম বৰাখিনি এতিয়া সৰু সৰুকৈ বৰা এটা বনাইছিলোঁ যে এইকেইটা দি দিম আৰু এতিয়া মোৰ আঞ্জাখন প্ৰায় ৰেডিয়ে হৈ গ'ল আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্টত জনাব নাপাহৰিব যদি ভাল লাগিছে লাইক কমেণ্ট কৰিবচোন আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এতিয়া হোৱাৰ পিছত মই বাটাৰ দিছোঁ আজি দুপৰীয়া সাঁজটোত ভাত আৰু লগতে বৰা কেইটামান থৈ দিছিলোঁ বোলো এনেকৈ খাওঁ আৰু লগতে ঢেকীয়া শাক মায়ে ভাজিলে মায়ে মানে মাংস বনাইছিলে আৰু ঢেকীয়া শাক ভাজিছিলে মই বোলো ঢেকীয়া শাকটো মই এনেও ভাল পাওঁ সেইকাৰণে ঢেকীয়া শাক লৈ ল'লোঁ আৰু লগতে আৰু বৰাৰ গ্ৰেভি এনেকৈ লৈ খালোঁ দালি বনাইছিলে মই দালি ইমান এটা ভাল নাপাওঁ সেইকাৰণে মই দালি লোৱাই নাই এনেকৈ দুপৰীয়া সাঁজ খালোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু ক'ৰ পৰা চাই আছে ভিডিঅ'বোৰ কমেণ্টত জনাব নাপাহৰিব তো আজিলৈ আহিছোঁ বাই বাই লাভ ইউ অল